গাইজ আপোনালোকে নিশ্চয় জানে যে আজিৰ পৰা এছিয়া কাপ আৰম্ভ হৈছে আৰু আজি পাকিস্তান আৰু নেপালৰ মাজত খেল আছে। আজিৰ এই ভিডিঅ'টোত আমি প্লেইং 11ৰ কথা আলোচনা কৰিম। কেইদিনমান আগতে BCCIৰ তৰফৰ পৰা 18 জনৰ এটা স্কোৱাড এনাউন্স কৰি দিছিল আৰু সেই 18 জনৰ পৰা কোনে কোনে প্লেইং 11ত থাকিব তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা জনাই দিওঁ যে যোৱাকালি ৰাতি ৰাহুল দ্ৰাবিড়ে এটা কথা উল্লেখ কৰি দিছে যে প্ৰথম যি দুটা মেচ হ'ব ইণ্ডিয়াৰ লগত সেই দুটা মেচত KL ৰাহুল নাথাকে। তাৰ পিছত যিবিলাক মেচ হ'ব সেইবিলাক মেচত KL ৰাহুল থাকিব। কিয়নো KL ৰাহুল আপোনালোকে নিশ্চয় জানে KL ৰাহুল কিবা এটা ইনজুৰি চলি আছে, তো সেয়াৰ পৰা ভালদৰে এতিয়াও মানে ভাল হোৱা নাই। তো KL ৰাহুল প্ৰথম দুটা মেচ নেখেলে। বলক এতিয়া চাওঁ যে প্লেইং 11ত কোনে কোনে থাকিব পাৰে, যিটো মানে আমি প্ৰেডিকশ্যন কৰিছোঁ প্লেইং 11ত কোনে কোনে থাকিব পাৰে। অপেনিঙত ৰোহিত শৰ্মাৰ লগত শুভমান গিল থাকিব, ইয়াত কোনো ডাউট নাই। আৰু ইয়াৰ লগতে 3 নম্বৰৰ জাগাটো কোনো ডাউট নাই, 3 নম্বৰত বিৰাট কোহলি থাকিব। কিন্তু 4 নম্বৰক লৈ অলপ হেৰি চলি আছে, কোনে থাকিব, সূৰ্য কুমাৰ যাদৱ থাকিব নে তিলক বৰ্মা থাকিব নে শ্ৰেয়াছ আয়াৰ থাকিব। সূৰ্য কুমাৰ যাদৱক আপোনালোকে চাইছে যে T20ত বহুত ভাল প্ৰদৰ্শন কৰে, ODIৰ এভাৰেজটো সিমান এটা মানে হেৰি নহয়, ভাল নহয়। তো ইয়াত টিমে কিজানি শ্ৰেয়াছ আয়াৰৰ লগত যাব। 5 নম্বৰত যদি চাওঁ, 5 নম্বৰত উইকেট কিপাৰ বেটছমেন হিচাপে থাকিব। আগতে ধৰা হৈছিল যে KL ৰাহুল থাকিব, কিন্তু যোৱাকালি ৰাতি ৰাহুল দ্ৰাবিড়ে কৈছে যে KL ৰাহুল ফাৰ্ষ্টৰ দুটা মেচত নাথাকে। তো KL ৰাহুল মানে যিটো পাকিস্তানৰ লগত মেচ হ'ব সেই মেচখনত KL ৰাহুল নাথাকে। এতিয়াৰ বাবে ঈশান কিষাণ কিজানি থাকিব 5 নম্বৰত। আৰু 6 নম্বৰত হাৰ্দিক পাণ্ডে থাকিব এজ এ ভাইচ কেপ্টেইন হিচাপে। 7 নম্বৰত ৰবীন্দ্ৰ জাদেজা থাকিব। কিন্তু 8 নম্বৰ যিটো স্থান আছে, 8 নম্বৰ স্থানত শ্ৰাদুল ঠাকুৰক ল'ব নে অক্ষৰ পেটেলক ল'ব। মোৰ মতে প্ৰথম কেইটামান দিনত কিজানি শ্ৰাদুল ঠাকুৰক ল'ব, তাৰপিছত মাজে কিছু সময় কিজানি অক্ষৰ পেটেলকো চান্স দিব পাৰে। তো এতিয়া কিজানি টিমে শ্ৰাদুল ঠাকুৰৰ লগত যাব। তো 8 নম্বৰত শ্ৰাদুল ঠাকুৰ থাকিব। তাৰপিছত 9 নম্বৰত কুলদীপ যাদৱ থাকিব, কিয়নো স্পিনাৰ এটাই আছে কুলদীপ যাদৱ লাগিবই। তাৰপিছত 10 নম্বৰ আৰু 11 নম্বৰত থাকিব জাসপ্ৰীত বুমৰাহ আৰু মহম্মদ সিৰাজ। তো গাইজ এইটো হ'ল মোৰ মতে যিটো মানে প্লেইং 11 হ'ব এছিয়া কাপৰ বাবে। মই এইটো প্ৰেডিকশ্যন কৰিছোঁ যে এইটো এটা মানে শক্তিশালী প্লেইং 11 হ'ব পাৰে এছিয়া কাপৰ বাবে। কিন্তু দুটা এটা ঠাইত চেঞ্জ হ'ব পাৰে, কিয়নো যিহেতু KL ৰাহুল নেখেলে। তো KL ৰাহুল যদি নেখেলে তেনেহ'লে ঈশান কিষাণক যদি অপেনিঙত আনে দেন কিজানি শুভমান গিল তলত আহিব পাৰে। কিন্তু যদি শুভমান গিলকো যদি মানে ওপৰতে ৰাখে, অপেনিঙতো ৰাখে, তেন্তে কিজানি যিহেতু সঞ্জু চেমছন আমাৰ লগত আছে, সঞ্জু চেমছন যিহেতু বেকআপ প্লেয়াৰ হিচাপে আছে, তো 5 নম্বৰত উইকেট কিপাৰ বেটছমেন হিচাপে সঞ্জু চেমছনকো ল'ব পাৰে। তো আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আকৌ লগ পাম আৰু এটা নতুন ভিডিঅ'ত। যদি আপুনি এনেকুৱা ধৰণৰ ক্ৰিকেট ৰিলেটেড আপডেট পাব বিচাৰে দেন আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।